दिनै जिद'थि आसाम आयेन आफादनि गिबि जथुम्मानि जोबथा सान आरो दिनै सदनाव पास जाबाय इउसिसि बिल। इउसिसि बिल दैखांनाय आयदायाव सदनाव एमएलए रबिराम नार्जारिनि बिबुंथि। इउसिसि बिल आरो आइजो संरैखा आयेननि सायाव सदनाव एमएलए रबिराम नार्जारिनि बिबुंथि। जनजाति एबा ट्राइबेलफोरखौ इउसिसिनि बायजोआव लाखिनायनि थाखाय गिबि मन्थ्रिखौ साबायखर जासियो रबिराम नार्जारि बिथाङा बर'फोरनि एबा ट्राइबेलफोरनि गावारि समाजखान्थिफोरखौ नोजोर आरो मान होनानै इउसिसि बिल थियारि खालामनायनि थाखाय ट्राइबेलफोरनि जानानै साबायखर जासियो रबिराम नार्जारि बिथाङा। ইউচিসি বিলৰ আওতা জনজাতিসকলক ইয়াত ৰখা কি কয় বাহিৰত ৰাখা হৈছে। এই বিলৰ আইনৰ বাহিৰত জনজাতিসকলক যে ৰেহাই দিয়া হ'ল, জনজাতিসকলৰ নিজস্ব যেটো আইন কানুন কাষ্টমাৰী ল আছে, আমাৰ ট্ৰেডিশ্যন আছে, সেইবিলাক প্ৰটেকশ্যনৰ কাৰণে জনজাতিসকলে নিজাববীয়াকৈ যিহেতু পূৰ্বপুৰুষৰ পৰাই হেজাৰ হেজাৰ যুগৰ পৰাই আমি নিজাববীয়াকৈ আইন বনাই চলাই আহিছোঁ। সেই আইনৰ প্ৰতি শ্ৰদ্ধা জনাই সন্মান জনাই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যিটো বিলখন প্ৰস্তুত কৰি পেলাই আজি হাউচত গৃহীত কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মই জনজাতি সম্প্ৰদায়ৰ হৈ বড়ো সম্প্ৰদায়ৰ এজন বিধায়ক হৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক আমাৰ চৰকাৰখনক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি শুনিবলৈ পাওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে সদায় কৈ থাকে এক ভাৰত শ্ৰেষ্ঠ ভাৰত, আৰু ইয়াৰ কাৰণে গোটেই ভাৰতবৰ্ষখনক শক্তিশালী সমৃদ্ধিশালী আৰু আমাৰ ভাৰতীয় নাগৰিকসকলক ৰাজ্যবিলাকৰ মাজত একতা ইণ্টিগ্ৰিটি আনিবৰ কাৰণে কিছুমান পদক্ষেপ লৈ থকা হৈছে। ইউচিসি বিলো ইয়াৰে এটা অংশ বুলি মই ক'ব খোজো। আজি ভাৰতবৰ্ষত আমি যেটো দেখিবলৈ পাইছিলোঁ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ আমাৰ ৰেভিনিউ কালেকশ্যনৰ টেক্স কালেকশ্যনৰ কাৰণে আইন কানুন আছিলে। সেইটো এক ৰাজ্য টেক্স কালেকশ্যন কৰাৰ যেটো এটা আইন ভাৰত চৰকাৰৰ